Good morning, Junmoni bra. Another vlog loi আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ সকলোৰে ভালেই চাগে বৰ্তমান মোৰো ভালেই। এতিয়া যেহেতু অলপ ঠাণ্ডা, অলপ গৰম, সকলোতো গম পাইছেই। অলপ ঠাণ্ডা আহিছেই আৰু চৰ্দি কাহ মানুহৰ আৰম্ভ হৈ গ'ল। বতৰ চেঞ্জ হৈছে যেতিয়া সবৰে চৰ্দি কাহ আৰম্ভ হৈ গ'ল। মোৰ ল'ৰা ছোৱালী এওঁৰ মানে সকলোৰে চৰ্দি কাহ অলপ হৈ আছে। আৰু প্ৰায় মানে মানুহৰ বতৰ যেতিয়া চেঞ্জ হয় তেতিয়া মানে চৰ্দি কাহ আৰম্ভ হৈ যায়। আৰু আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আপোনালোকে চাই থাকক। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া ৰাতিপুৱা 10-11মান বাজিছে আৰু মই ভিডিঅ'টো মোৰ ৰুমৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ। দিনটো কি কাৰ্যসূচীৰে দিনটো আগবাঢ়ি যাওঁ আৰু আপোনালোকক দেখুৱাই যাওঁ আৰু আপোনালোকে ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু তাকেই দেখুৱাই যাম, আপোনালোকে চাই থাকক। বিশেষ তেনেকুৱা একো ছাৰপ্ৰাইজৰ নিচিনা কাম নাই, তথাপিতো কিখিনি কৰি যাওঁ কি নকৰোঁ সেইখিনিকে দেখুৱাই যাওঁ, আপোনালোকে চাই থাকক। মই এতিয়া ওচৰৰে খুৰী এজনী মানে তেওঁ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিলে, অ'পেন কৰিছিলে আৰু তেওঁ আজি 10 দিন হ'ল আৰু সেইকাৰণে মোক ড্ৰেছিং কৰিবলৈ মাতিছিলে। আৰু মই কালিয়ে কৈছিলে যিহেতু, সেইকাৰণে সেই ড্ৰেছিংটো কৰি আহিলোঁ। ড্ৰেছিংটো কৰি অহাৰ পিছত মানে ছোৱালী গা ধুৱাই মেলি নিছিলোঁ যে তাই তাতে শুই গ'ল আৰু তাই শুওঁতে মই ওচৰতে পাৰ্লাৰ এখন আছিলে থ্ৰেডিং কৰি আহিলোঁ। এয়া থ্ৰেডিং কৰি আহিলোঁ। থ্ৰেডিং কৰি আহি তাই যিহেতু খুৰা আছিলে আৰু তাই শুই উঠিলে আৰু আমনি কৰিছিলে, কিন্তু খুৰাই মানে কোচত লৈ মানে তাইক মেকুৰী দেখাই থাকিলে, সেইকাৰণে তেনেকৈ ইমান আমনি নকৰিলে, খাবলৈ দিছিলে। আৰু থ্ৰেডিং কৰি আহি তাইক মই খুৰাৰ তাৰ পৰা লৈ আকৌ ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত আৰু তাক খাবলৈ টোপ দিবই লাগিব আৰু সেয়া খাই আছে। আজি আকৌ আমি ড্ৰেছিং কৰিবলৈ আহিছোঁ। খুৰী হাই কৈ দিয়া। সেয়া ল'ৰা পঠাই মেলি কাম বন কৰি আজৰি হৈ এতিয়া আমি ড্ৰেছিং কৰিবলৈ আহিছোঁ আইতা ঘৰত। হয় নাই খাবলৈ দিলোঁ। আমাৰো মানুহ খাইছানে মা? খাইছা? এতিয়া সেয়া চিপ খাই আছে। জেমছ আনি দিলোঁ, ইফালে পানী বটল। মাজনী হাই কৈ দিয়া, হাই কৈ দিয়া। খাইছা? খাইছানে? চিপ খাইছা? আকৌ এবাৰ হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এয়া টেঙা ছিঙিছোঁ। এইটো আয়ো টেঙাটো ছিঙি লওঁ দেই। এইটো চব টেঙা ছিঙিলোঁ। এইজোপা ইমান টেঙা ওলমি লাগিছে তলফালে চব। আৰু চাওক কি ছিঙিলোঁ। এয়া খুদ জলকীয়া আৰু পদুনা, মানিমুনি আছে। এইটো কোনে খাই পাইছে, টেঙা মৰা। এইটো ভোট জলকীয়া, সেইটো খুতুৰা, এইখিনি পনৌনোৱা, সেইখিনি পনৌনোৱা শাক আৰু বাৰীৰে বেঙেনা। এইখিনি ছিঙিলোঁ আৰু কিবাকিবি ছিঙা আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। আৰু এইফালে আমাৰ এই জেতুকা দুজোপা হৈছে আৰু এইবিলাক মই এতিয়া আৰু এইবিলাক ছিঙি আছোঁ আৰু আপোনালোকে চাই থাকক দেই। পালেং, এয়া মাছৰ লগত জোল বনাব লাগিব। তাৰপিছত এয়া লাই, এইজোপা ঘৰৰ লাই। সেইটো কলগছ কাটি থৈছে, কিন্তু মানে গৰু দানা বনাব। তাৰপিছত এইটো ঘৰৰে জৰা নেমু, তাৰপিছতে ঘৰৰ বেঙেনা, এইয়া মানিমুনি বুটলি আনিছোঁ চাটনিৰ কাৰণে। এয়া মান ধনিয়া, এয়া নৰসিংহ পাত, পদুনা আৰু সৰু জলকীয়া, ভোট জলকীয়া, টেঙা মৰা, খুতুৰা, পনৌনোৱা, ঘৰৰে বেঙেনা কৈছিলোঁৱেই, গোটেইখিনি ধুনীয়াকৈ বুটলি আনিছোঁ। এতিয়া কাটি লওঁ ধুমাধুম, চাই থাকক। এয়া মই শাক কাটি লওঁ। প্ৰথমতে লাইখিনি চাফা কৰি লওঁ।
হেৰিটা লাগিছোঁ খৰাহি এটা এয়া মই প্ৰথমতে লাইখিনি চাফা কৰি লৈছোঁ চিঠি লিখিলোঁ ঘৰৰে লাই শাক খাবলৈ বহুত টেষ্টি মোৰ কিন্তু ভাল লাগে দেই কাৰ ভাল লাগে জনাব কিন্তু মোৰ বহুত প্ৰিয় চাওকচোন কিমান ধুনীয়া ধুনীয়া কিমান ধুনীয়া গোন্ধ এইখিনি কাটি কুটি ধুই মেলি থৈছোঁ আৰু এইবিলাক অকণমান ৰেডি কৰি দিওঁ এইটো কিবা এটা ভিতৰত আহচোন গামলা এটা নহ'লে এইটো ঘৰৰ বেঙেনা আহিছে টেঙামৰা কোমলীয়া হৈ আছে অলপমান ছিঙি দিলোঁ মানে বন শাকৰ লগত জোল কৰি খাবলৈ খুব ভাল লাগে সেইকাৰণে ছিঙি মেলি জোল বনাম আৰু আপোনালোকক দেখুৱাই দিম চাই থাকিব এইখিনি চাটনিৰ কাৰণে ৰেডি কৰি লওঁ গোটেইখিনি মিক্স কৰি মেলি এতিয়া ধুই লওঁ ফাৰ্ষ্ট টাইম ভালদৰে তাৰপিছত চাটনিৰ কাৰণে ৰেডি কৰি লওঁ অলপ লগতে বুট কেইটামান মিলাই দিম তেতিয়া খাবলৈও টেষ্টি হ'ব আৰু এইখিনি চাই থাকক চব মিক্স কৰি আপোনালোকেও বনাই খাবচোন কেনেকুৱা লাগে বহুতে খাই পাইছে তথাপিতো মই কেনেকুৱা লাগে সেইটোকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ জনাব বিচাৰিছোঁ আৰু বনোৱাৰ পিছত আপোনালোকে দেখাই থাকিলে চাই থাকিব এয়া আমি ওচৰৰে বা এজনী গল ব্লাডাৰ অপাৰেশ্যন হ'ল আৰু আমি তাকে চাই আহিলোঁ বেটি মই গৈছিলোঁ ড্ৰেছিং কৰিব লাগে নালাগে গাডোখৰ শুকাইছে নাই তাকে চাই মেলি আহিলোঁ আৰু এইফালে চাওক কিমান ধুনীয়া সোণালী ধাননি পথাৰ এইয়া হাই কৈ দিয়া মা বাই হাই চাৰিওফালে সেউজীয়া এইফালে সোণালী ধাননি পথাৰ গুড মৰ্ণিং এয়া নবৌহঁতৰ চৰ্টৰ ওপৰত আছোঁ আৰু কি কৰিছোঁ আপোনালোকে চাগে ভাবিছে এই চৰ্টৰ ওপৰত উঠিনো কি কৰি আছে একচুৱেলি আমাৰ শংকৰ সংঘ আমি হয় সেইবাবে আমাৰ জিলা মিটিং আছে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকমানৰ পৰা আৰম্ভ হ'ব এতিয়া তাৰিখটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাইকিয়া আৰু যিহেতু আমাৰ মূলৰ মিটিং এবাৰ ধেমাজি জোনাইত আছে 10-11-12 তাৰ আগতে জিলা মিটিংখন কমপ্লিট কৰিব কেই তাৰিখে লয় চাগে 1 তাৰিখ 2 তাৰিখ তেনেকুৱা এটা ল'ব চাগে আৰু সেইবাবে আমি আমাৰ যিহেতু সন্মুখৰ পথাৰখনতে জিলা মিটিংখন পাতিব আৰু ইমান ওচৰতে যেতিয়া পাতিব তিনিদিনীয়া কাৰ্যসূচী সেইবাবে ভাবিলোঁ সৰু সুৰা প্ৰদৰ্শনীতে হওক বা আউটতে হওক ষ্টল এখন ল'ম আৰু যিহেতু মই শিক্ষা এটা আছে চাৰ্টিফিকেট এখন আছে মানে ফুড প্ৰচেছিঙৰ ওপৰত সেইবাবে ভাবিলোঁ আজি 15 বছৰ আগতে কৰিছিলোঁ এইবিলাকৰ মানে লগতে জড়িত হৈ কাঠফুলা খেতি কৰিলোঁ যিহেতু 2 বছৰ তেনেকৈ ভাল প্ৰডাকশ্যনো হৈছিলে মই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰাই বীজবিলাক নিছিলোঁ প্ৰায় 2 বছৰ খেতিটো কৰিলোঁ আৰু ভাল প্ৰডাকশ্যনো হৈছিলে তেতিয়া মই ঘৰত থাকোঁতে কৰিছিলোঁ আৰু ইয়াত এতিয়া যোৰহাটতে বিয়া হৈ আহিলোঁ যদিও কৰিবলৈ তেনেকৈ মিলা নাই তো ভাবিলোঁ যেতিয়া চাৰ্টিফিকেটখন আছে আকৌ এবাৰ ট্ৰাই কৰি চাওঁ আৰু ইয়াত যিহেতু মই আত্মসহায়ক গোটত আছোঁ 10জনীয়া এটা গোট এতিয়া গোটৰ হৈ এখন ষ্টল দিওঁ নে পাৰ্চনেলভাৱে এখন ষ্টল দিওঁ তাকে ডিচাইড কৰিব পৰা নাই হ'লেও মোৰ কামখিনি মই আগবাঢ়ি গৈছোঁ সেইবাবে ওচৰৰে খুৰা এজনৰ ঘৰৰ পৰা আমলখি আনিলোঁ আমলখি আচাৰ কৰ্দৈ আচাৰ জলফাই আচাৰ
ঔটেঙা আচাৰ, কেঁচা জলকীয়া আচাৰ, যিমানখিনি পাৰোঁ গোটেইখিনি বনাই কৰি তাত প্ৰদৰ্শনী যিহেতু ষ্টল লোৱা কথা কৈছোঁৱে আপোনালোকৰ আগত, এখন ষ্টল তাতে সেইবিলাক বস্তু নিজৰ হাতেৰে নিজেই তৈয়াৰ কৰি বনাই দিব পাৰিলে মোৰো ভাল লাগে আৰু আপোনালোকক দেখুৱাব পাৰিলে ভালো লাগিব ধৰক। আৰু বহুতে খাই চাব কেনেকুৱা পায়। আৰু আগতে মই দিছোঁ মানে ঘৰত থাকোঁতে, তো আজি এইকেইদিন এইবিলাকতে লাগি আছোঁ। আৰু এতিয়া বনাই কৰি এয়া মই ৰ'দত দিছোঁ। এতিয়া জলফাই অলপ বইল কৰি আছোঁ, আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। এতিয়াৰ পৰা কৰিলেহে ফেব্ৰুৱাৰীলৈকে বস্তুবিলাক তৈয়াৰ হ'ব, সেইবাবে এয়া মই ৰ'দত দিছোঁ আৰু সেইকাৰণে চটখনৰ ওপৰত আছোঁ, আপোনালোকক দেখুৱাই যাওঁ। এয়া মই আমলখি আৰু কৰ্দৈ মানে আচাৰ কৰি ৰ'দত দিছোঁ। এনেকৈ কাপোৰ এখন ওপৰত দিলে বস্তু ধূলি চুলি বা তাপটো ডাইৰেক্ট নপৰে, অলপ ছাঁ হৈ পৰিব, সেইবাবে এনেকৈ দিলে ভাল। এনেকৈ দিছোঁ, পিছত আপোনালোকক দেখুৱাম। এতিয়া জলফাইখিনি বইল কৰি আছোঁ, ইয়াত আপোনালোকক দিম, আপোনালোকক দেখুৱাই যাম, চাই থাকক। এয়া ল'ৰা স্কুল ক্ৰীড়া সমাৰোহ হৈছিল, তাত প্ৰগ্ৰেম কৰিছিল বাবে আপোনালোককো অলপ তাৰ আভাস দেখুৱাই দিছোঁ। এই সূতাটোৰ ওচৰত ল'ৰা আমাৰ গোটেই দৰং যোৰহাট জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্টে গীত পৰিৱেশন কৰিছে, সেইবাবে আপোনালোকক তাৰ অকণমান দেখুৱালোঁ, ভাল পাব বুলি ভাবিলোঁ আৰু। এয়া আমি নবৌৰ ঘৰলৈ গৈছোঁ, যিহেতু নবৌৰ মাকৰ ঘৰলৈ, আৰু এয়া চেনিজান বাগান যোৰহাটৰ। যোৰহাট জিলাৰ এইখন বাগানেই প্ৰথম, আৰু ইয়াত জনামতে লাচিত বৰফুকন আৰু মণিৰাম দেৱানৰ ইয়াতেই মানে শাস্তি বিহা হৈছিলে। আৰু এখন খুব পুৰণা বাগান, সেউজীয়া পৰিৱেশৰ এনেও খুবেই আমাৰ অসমখন ধুনীয়া, সেইবাবে চাওকচোন বাৰু আপোনালোকক দেখুৱাইছোঁ চেনিজান বাগানখন, কিমান সুন্দৰ পৰিৱেশ আৰু সেউজীয়া, ইমান ভাল লাগে নহয়, মানে সেউজীয়া পৰিৱেশত গৈয়ে থাকিম তেনেকুৱা লাগে। ৰাস্তা পদূলি খুবেই ভাল কৰিলে বৰ্তমান, আৰু কিমান ধুনীয়া চাওক। আমি এয়া গৈ আছোঁ আৰু আপোনালোককো মানে দেখুৱাওঁ বুলি ভাবিলোঁ, আৰু যিহেতু যোৰহাট জিলাৰ প্ৰথম মানে বাগানখন কিমান ধুনীয়া, মানে আপোনালোকেও যদি যোৰহাট কেনেবাকৈ আহে চেনিজান বাগানখন এবাৰ উপভোগ কৰক। বাগান চবতে একেই হ'লেও যিহেতু যোৰহাট জিলাৰ প্ৰথম বাগান, সেইকাৰণে আপোনালোকক কৈছোঁ যে আহিলে এবাৰ চাই যাব। আৰু যিহেতু আমি এয়া তেওঁলোকৰ ঘৰ পামেই, ঘৰ লোৱা নতুন ঘৰ সাজিছে, এয়া আমি ঘৰ দুৱাৰ খাবলৈ আহিছোঁ আমাৰ পৰিয়ালটো, সেয়া আপোনালোকক দেখুৱালোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধৰিয়া বন্ধি